Disclaimer: this video is for your not entertainment. Don't take it to heart. It's very emotional. হে গাইস, আজি আমি যাই আছো উচ্ছেদ কৰা ঘৰকেইটা চাব কাৰণে। মানে আমাৰ গাঁৱতে আমাৰ গাঁৱৰ পৰা অলপ 1 কিলোমিটাৰ দূৰত আহিব লাগে। সেইখিনি মানুহ উচ্ছেদ কৰিছে। তো সেই উচ্ছেদ কৰা মানুহবিলাক চাব কাৰণে যাই আছো যে কি অৱস্থাত আছে, কি চিটুৱেশ্যনত আছে, কি কৰি ফিৰি আছে, সেইবোৰ চাব কাৰণে যাই আছো। চাওক এনেকুৱা ৰাস্তা ঘাট অৱস্থা চাওক, কি চাওক কিমান ধূলি, ইমান অৱস্থা হৈছে, ইমান গাড়ী যায় থাকে, ধূলি হ'ব ন তো কি হ'ব চাওক। অসমত কেতিয়া অনলি কেৱল উচ্ছেদৰ নামত যিবিলাক চলনা চলি আছে সেই চলি আছে, বহুত বেয়া কৰি আছে। কাৰণ জুবিন গাৰ্গক লৈ যিবিলাক হেৰি চলি আছে সেইবিলাকতো জাষ্টিক ফৰ জুবিন গাৰ্গ চলি আছিলে, কিন্তু তাৰপিছত কি কৰি আছে, উচ্ছেদ চলাই আছে। কিন্তু সেইটো কৰিব নালাগে, বাট চাব আহিলোঁ আৰু কি চলি আছে, অৱস্থা কেনেকুৱা চিটুৱেশ্যনত আছে এইটো দেখাবৰ কাৰণে ট্ৰাই কৰিম আজি। ফাৰ্ষ্ট অফ দ্য লাষ্ট চাব আৰু ভাল লাগিব। এই বজাৰখনৰ নাম হ'ল কোচপাৰা বুলি কয় আৰু ইয়াৰ পৰা উচ্ছেদ ষ্টাৰ্ট কৰিছে। চাব দেখাম ভালকৈ যিমান চেষ্টা কৰিম আৰু। বজাৰৰ অৱস্থা কথা ঠিকেই আছে, মই ভাবিছিলোঁ বেলেগ কিবা এটা হ'ব, কিন্তু ঠিকেই আছে। এনেকৈ দূৰৰ পৰা মানুহকেইটা আহি আছে চাব কাৰণে। বাপৰে ধূলি ফেৰি চাব কেনেকা ইবিলাক লোক লৈ আছে আৰু উচ্ছেদ কৰা মানুহকেইটাক এনেকৈ থৈ দিছে। চাওক কি অৱস্থা, এইগিলা চালে বেয়া লাগে ৰে, বহুত বেয়া লাগে। এনেকৈ অলপ সোনকালে কেম্প চেম্প বান্ধি খানে ৰিজন নাজানো কিয় উচ্ছেদ কৰি থাকে, ইমান হেৰি কৰি থাকে, বাট বহুত বেয়া লাগিছে। এইবিলাক মানুহ বেলেগ ফৰেষ্টৰ এৰিয়াত আছিল সেয়া মানিছোঁ, কিন্তু এনেকুৱা চিটুৱেশ্যনত কি ক'ম আৰু, মানে কথা ক'বা নাই আৰু, ভাষা নাই যে এনেকুৱা পৰিস্থিতি। চাওক এইবিলাক ঠাণ্ডাৰ দিন আহি আছে আৰু ছেকেণ্ড আৰু এক্সাম আহি আছে, বহুত মানুহ আছে ইয়াতে। গড কি হ'ব এনেকুৱাকে। চাওক কেম্পিং কৰিছে ইয়াতে, মই দেখাব চেষ্টা কৰিম আৰু। সীমানা বনাই আছে, এইবিলাৰ পিছত উচ্ছেদ কৰা হৈছে। এইগিলাৰ বাকী তেনেকৈ ঠাই দিছে। চাওক বাকী উচ্ছেদিত মানুহকেইটাৰ বাবে এতিয়া কেম্পিং কৰি হৈছে। চাওক এনেকৈ বহুত বেছি বেয়া লাগিছে, তাত উপায় নাই আৰু কেম্পিং কৰি আছে এনেকৈ। চাওক কি ক'ম আৰু, বহুত বেয়া লাগিছে চাই কিনে, কথা নাই যে কি ক'ম আৰু। এইখিনিতো চাইছে, এইখন এখন সীমা বনাইছে, মানে এইখনৰ সিফালে বায়ু ঘৰ চিলাপ কৰিব নোৱাৰিব, বাকী ইফালে এইবিলাক ঠিক আছে, কিন্তু সিপাকে যাব নোৱাৰিব আৰু। বাকী এইগিলা পৰিস্থিতি চাই কিনে কিবা আৰু মানে নিজৰে কিবা এটা বেয়া লাগি আছে যে ইমান বেছি মানে ইমান মেহনত কৰি ঘৰবিলাক বনোৱাৰ পিছত যেতিয়া উচ্ছেদ কৰা হয়, কথা নাই আৰু। মই নাজানো কি উচ্ছেদ কৰিছে, কিন্তু যিয়ে কৰক ভুল কৰিছে, বহুত বেয়া লাগিছে। বাট এইখিনি মানুহকেইটাৰ বাবে চাওক, এইগিলা মানুহকেইটা যে আছিল, কিবা এটা কেছ চলিছে। কি হৈছে মানে, যেতিয়া কেইদিনমান আগতে ৰাক্ষসিনী যিগিলা ফৰেষ্ট গেট অঞ্চলত ফৰেষ্ট গেটত উচ্ছেদ চলাব চলি আছিল, তো সেই ফৰেষ্ট গেটত কি চলি আছিল, সেই মানুহকেইটা আহি ইয়াতে বহাই দিছে। বহাৰ পিছত আকৌ সেই মানুহকেইটাক উচ্ছেদ কৰি আছে। কি পলিটিক্স চলি আছে এতিয়া, ইটোৰ ফটাবিলাক ভাঙি আছে। চাওক এনেকৈ মই মানে কি কোনো পলিটিক্স পাৰ্টিক ছাপোৰ্ট নকৰোঁ। কাৰণটো হ'ল কি, সেই মানুহকেইটা অনলি নিজৰ কাৰণেহে ভাবে। নিজৰ কথা মানে কেনেকুৱা চাওক, একৰিচিত আছে আৰু তোমাৰ ছাত্ৰ মুক্তি সংঘৰ মানুহকেইটা যিকেইটা আছে, উচ্ছেদ যেতিয়া আৰম্ভ কৰে সেই সময়ত মানুহকেইটা নাথাকে। যেতিয়া উচ্ছেদ হোৱাৰ পিছত আহি কিনে কি কৰে, চাপ থাকে। কি হয় এনেকুৱা, আগত থাকিব লাগে, ফাৰ্ষ্ট টাইমত বাধা দিব লাগে, কিন্তু সেনেকুৱা নকৰে। এনেকুৱাহে কৰিব লাগে না। আচ্ছা মই মানিছোঁ এইগিলা ফৰেষ্ট এৰিয়া পৰে, কিন্তু গছবিলাক কি কাটছে কওকচোন। এইবিলাক কি ইলিগেল নহয়? ইলিগেল হোৱা নাই। চাওক গছবিলাক কেনেকৈ কাটছে, এইবিলাক থাকিব লাগে না, মানুহ থাকিব নোৱাৰে, কিন্তু গছবিলাকতো থাকিব লাগিছিল। বহুত বেয়া কাম কৰিছে এটা। ইয়াতে এখন ঘৰ আছিল, চাওক এনেকৈ ৰন্ধাৰ কাৰণে বস্তু আছিল। ইয়াতে চাইছে, ইয়াতে ঘৰ আছিল, ইয়াতে ঘৰ আছিল, গতিকে তাতে ঘৰ আছিল। আৰু মই দুজনমান আহিছোঁ, সেইবিলাক চাই কিনে নিজৰে যিখিনি এটা বেয়া লাগিছে। বাৰু মই প্ৰতি কথাটো এটাই প্ৰকাশ কৰিব খুজিছে, বহুত বেয়া লাগিছে। মই নাজানো কি উচ্ছেদ কৰিছে, উচ্ছেদ কৰাটো ভাল হৈছে বা বেয়া হৈছে সেইবিলাক চৰকাৰে জানে, কিন্তু হয়তো টাইম দিব লাগিছিল, হয়তো বেলেগ এখন ঠাইত হয়তো ঠাই দিব লাগিছিল, কিন্তু কেনেকৈ কৰিব লাগিছিল কিবা এটা, কিন্তু কেনেকৈ টাইম নিদি ডাইৰেক্টলি আহি উচ্ছেদ কৰাটো। চাওক কেনেকুৱা পৰিস্থিতি, গোটেই ঘৰ আছিল এদি অৱস্থা। এইবিলাক বস্তু কৰিব সন্মান দিব লাগে, এনেই ঠাইত পেলাই দিব নালাগে। চাওক ভালকৈ ৰাখিব লাগে এইগিলা বস্তু, অলপ কেনেকৈ ৰাখছে। যিখন ঘৰ চাইছে না, এইখন কি কৰিছে আপোনাৰ শুনিলে আচৰিত হৈ যাব। প্ৰায় এসপ্তাহমান হ'ল এইখন কমপ্লিট কাম হ'ল, ৰং চং কৰা, পুটিং শ্বুটিং কৰা, এভৰিথিং যিবিলাক কাম থাকে কমপ্লিট হ'ল, কিন্তু সেই এসপ্তাহৰ পিছতেই এইখন উচ্ছেদ কৰিল। সেই মোৰটো কেনেকৈ বেয়া লাগিছে আপোনালোকে কল্পনা কৰকচোন বাৰু। এনেকুৱাই এতিয়া এটা বস্তু শিল বাতি একদম শেষ হৈ গৈছে।
सपना टूट गया यार এটাই কথা কম মোক কি কৰিব লাগে কৰক মোৰ কোনো ঘণ্টা খাতিৰ নকৰক কিন্তু এইবিলাক গছ কটাটা বহুত দিগদাৰ হৈছে কাৰণ এইবিলাক কিন্তু বেলেগ হৈছে এইবিলাক যদি ফৰেষ্ট এৰিয়াৰ হয় তেনেহ'লে এইবিলাক ৰাখবা লাগছিল চাওক গছবিলাকৰ অৱস্থা চাওক ফৰেষ্ট এৰিয়াত যদি গছ থাকব নে কি থাকব কেলা মানুহ থাকব নেকি মানুহ থাকবার কাৰণেতো এটা উচ্ছেদ চলাইছে না তেনেহ'লে গছবিলাক কি করছে এতে সরকার কি গাইজ ইয়াতে বৰ বেছি 15টা ঘৰ হ'ব 15টা ঘৰৰ পিছত গৈছে বাকী সিভাগে আছে সিভাগে যাব কাৰণে ট্ৰাই কৰি আছোঁ মই সিভাগে যদি 15টা হয় বাকী সিভাগে কিমানটা হ'ব চাম আমি গোটেই চাম ট্ৰাই ভিডিঅ' কণ্টিনিউ কৰিব লোকেল মানুহৰ পৰা জানিব পাৰি যে সেই চাইডত ফালে 25টা নহয় 20টা নহয় প্ৰায় 30টা ঘৰ মান আছিল 30 হিচাপ কৰিছে 30টা আৰু সেই চাইডত তাতকৈ বেছি আছে তেনেহ'লে আপোনালোকে কেলকুলেট কৰক যে কিমান ঘৰ আছিল বজাৰখনৰ নাম হ'ল কোচপাৰা বুলি কয় আৰু সেই কোচপাৰাৰ ওচৰতে আঞ্চলিক যিকেইটা মানুহ আছিল সেই মানুহকেইটাক উচ্ছেদ চলাইছিল গাইছ पता होना चाहिए था किस लिए उच्छेद किया किस लिए बुलडोजर चलाया पता होना चाहिए थोड़ा थोड़ा देखो वो पहाड़ है सूर्य पहाड़ है बॉर्डर माने इफाके এই বৰ্ডাৰৰ সিভাগত যিকেইটা মানুহ আছিল গোটেইকেইটা উচ্ছেদ চলাইছিল বাকী এইকেইটা মানুহ উচ্ছেদ কৰা নাই এতিয়া বৰ্ডাৰ হয় এনেকৈ এই কৰি আছে এতিয়া চাওক এতিয়া বৰ্ডাৰ হয় সিভাগৰ যিমান মানুহকেইটা আছিল গোটেই উচ্ছেদ কৰিছে এইকেইটা ঠিক আছে আমি জানিব পৰা মতে এতিয়া 50টা ঘৰ উচ্ছেদ কৰিছে এইখিনিৰ বাবে আৰু এইখিনি বহুত আছে তো সি আইডিয়া কৰিছে এতিয়া 100 ঘৰ উচ্ছেদ কৰাইছে বাকী আমি নাজানো কিমান উচ্ছেদ কৰিছে বাট আজি কাউণ্টিং কৰি আছোঁ যে কিমান উচ্ছেদ কৰিছে চাম এতিয়া আমাৰ কাউণ্টিং হিচাপে 50টা হৈছে আৰু এনেকৈ চাম আৰু কিমানটা হৈছে গোটেই দেখাব চেষ্টা কৰিম মই সিভাগে আছে এটা তো 49 হ'ল 52 53 54 এই বাঢ়ি আছে দেবা ইমান মানুহ ক'ত আহিছিল এইগিলা ইমান ক'ত আছিল এইগিলা মানুহ 52 মান হ'ল আৰু 52 53 হ'ল সিভাগে চাই আছে 54 সিভাগে আছে 55 96 97 এনেকৈ ইয়াতে থাকি হৈ আছে দেখোন এনেকৈ বৰ্ডাৰ দি আছে আমি এতিয়া মানে ট্ৰাই কৰি আছোঁ যাবৰ কাৰণে গোটেই কাউণ্টিং কৰিম আজি বা সি এটা আইডিয়া কৰিছে যে কিবা 100 ঘৰ উচ্ছেদ কৰিছে বাকী সেয়াই সম্ভৱ হ'ব নেকি 100 ঘৰ উচ্ছেদ কৰিছে ধেমালি কথা নহয় এইগিলা গছকেইটা চাওক একদম ভাল একদম বেগুন খেতিও আছে বেগুন খেতিও কৰিছিল গছকেইটা চাইছে না আৰু 1 বছৰ পিছত তামোল পালো হয় পাইছেনে কিমান ডাঙৰ মানে খিৰিকী একদম পুৰা আলু খেতি কৰিছিল কিবা বেগুনি খেতি কৰিছিল চাইছেনে এইগিলা বেগুনি কেইটা পালো হয় আৰু কিমান দিন পিছত অলপ টাইম লাগিলে হয় সত্তৰি বাপৰে ইয়াৰ এনেকুৱা অৱস্থা তামোল গছকেইটা চাইখিনি অলপ কিবা হিৰি লগি আছে চাওক একদম ভাল তামোল গছ ভাল মানে কি একদম আৰু এইগিলা ধৰিছিলে বা কোনবাৰ লগত আৰু এই ঘৰটা চালা আৰু বহুত বেছি বেয়া লাগে একদম ভাল ঘৰ কি কৰিছে টুট গিয়া সব কুছ কিমান মজাকে চিৰিবিলাক দিছে এনেকৈ উঠি ঘৰত থাকছে ৰাতিবিলাক অৱস্থা চাওক होते यार क्या कर दिए सब গছকেইটা চাওক গছকেইটা কি ঘৰকেইটা অৱস্থা চালে কি ক'ম কিমান পইচা খৰচ কৰি এখানে ঘৰবিলাক দিছে ফাৰ্ষ্ট টাইম কল যে মোক যে প্ৰায় 100টা ঘৰ উচ্ছেদ কৰিছে মই বিশ্বাস কৰা নাই যে এইখিনি ঠাইত 100টা ঘৰ কেনেকৈ থাকিব পাৰিব মানে কি যিগিলা মিয়া মুছলমান আছে সেই মানুহকেইটা কি ঘৰৰ ওপৰত ঘৰ এনেকৈ বহুত ঘৰ থাকে কিন্তু যিবিলাক হিন্দু মানুহ আছে সেই মানুহ সেইগিলা মানে এনেকৈ ঘৰ নকৰে যেনখিনি আচৰিত হৈ গৈছে ইমান ঘৰ আছে এতিয়া আমাৰ 78 হৈছে মানে 70 মানে 68 হৈছে কাউণ্টিং কৰি আছোঁ 100 মানে টাৰ্গেট চাওক 67 হৈছে আৰু 67 এইকেইটা গোটেই কম 67 হৈছে আৰু এই প্ৰকাৰ এটা আছে 68 69 এটা আছে নেকি তাতে এটা আছে 68 70 হৈ গ'ল 70 হৈ গ'ল এতিয়া আৰু সিভাগে বহুত আছে গোটেই চাব লাগিব 70 আৰু বাপৰে ইমান উচ্ছেদ কৰিছে কলকাতা চাওক আৰু সি আছে মাজত পাছে পিছে হৈছে এইগিলা ইমান ভালকৈ ঘৰ দিয়া নাই জাষ্ট এনেই থাকিবৰ কাৰণে এইটো কল আছিল নেকি কিবা এটা কল গৈছিল তামোল গছকেইটা চাওক ভাল গছকেইটা চাওক ইয়াৰ আৰে কাষতে নদী সি আৰু পাছতে এটা আছে 71 ইয়াৰ 71 এতিয়া কাউণ্টিং কৰাৰ হিচাপত আমি 71হে ঘৰ কাউণ্টিং কৰিব পাৰিছোঁ মানে ফেমিলি মৰিছোঁ এটা ঘৰত
মানে 2টা 3টা 4টালৈকে ঘৰ থাকে তো সেইটা ঘৰ কোৱা নাই আমি কৈছোঁ মানে 4টা মিলে যে এটা ঘৰ হয় এটা ঘৰৰ যে এটা ফেমিলি থাকে সেই ফেমিলি মিলাই এখানে মই 70 অন জাষ্ট হ'ল আৰু কি চাওক এইখিনি 70 অন হ'ল মই ফাৰ্ষ্টৰ পৰা আহিছোঁ আৰু সিফাকে বহুত আছে এইবিলাক জংঘল থাকে না সিফাকে মানে বহুত আছে আৰু ক'ব গ'লে 100 কমপ্লিট হ'বই আৰু বাকী কংগ্ৰেচুলেশ্যন হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি হেপী হৈছে না মোৰ মিয়া মুছলমান মানুহকেইটাক উচ্ছেদ কৰি আপুনি হেপী না বহুত ভাল লাগিছে আপোনাৰ যিবিলাক অসমীয়া মানুহ আছে যিবিলাক খিলঞ্জীয়া মানুহ আছে যিবিলাক হিন্দু মানুহ আছে সেই মানুহকেইটা হেপী না কি লাগে তোমালোকক এতিয়া অসমত জুবিন গাৰ্গক ন্যায় দিব পৰা নাই আৰু এনেকৈ এতিয়া অসমীয়া মানুহকেইটা এইবাৰ ভাবাচোন যে হিমন্ত বিশ্ব শৰ্মা মানুহটো কেনেকুৱা জুবিন গাৰ্গক ন্যায়টো নিদিব তাৰ লগতে আৰু মুছলমানকেইটাক উচ্ছেদ কৰি থাকিব চাওক এইবিলাক গছকেইটা চাওক না কেনেকৈ গোটেই কাউণ্টেন কৰচোন কমপ্লিটলি হয় মানে ইয়াতে আছে মানে কমপ্লিটলি 100টা হোৱা নাই বাৰু 100টাৰ কমো হোৱা নাই প্ৰায় 100টা ক'ব পাৰোঁ মানে আমি 80 ক্ৰছ কৰিছোঁ 81 ক্ৰছ কৰিছোঁ আৰু ইয়াতে বহুত জংঘলৰ মাজত হেৰিকে এটা থাকিব পাৰে সেইকে মানে প্ৰায় 100 মানে কি 100 কমপ্লিট হৈছে আৰু এনেকৈ ক'ব পাৰোঁ আৰু মানে 100টা ঘৰ উচ্ছেদ কৰিছে ইয়াতে গাইজ কি কৰিম এই ঘৰকেইটা ক'ত আহিল কেনেকৈ আহিল কেনেদিন আহিল আমি গমেই নাপালোঁ হে আমি ইয়াতে প্ৰায় 40 বছৰ হৈ গ'ল আমি এইখন গাঁৱত থাকোঁ আমাৰ ইয়াতে জন্ম আমাৰ ডাঙৰ ভাইটিকেইটাৰ জন্ম ইয়াতে গোটেই মানুহকেইটা ইয়াতে জন্ম আমি মানে এইগিলা মানুহৰ কাৰণে আমাৰ কেতিয়াবা মানে হেৰি হয় যে এইগিলা যেতিয়া ওচৰৰ মানুহকেইটা আহি থাকে অহাৰ পিছত আমাৰ ওপৰত ডিপেণ্ডছ পৰি থাকে যে এইগিলা মানুহৰ কাৰণে এইবিলাক উৎসৱ কৰিব লাগে তৰ্কটা দি বেৰা দি আছে চাওক বৰ্ডাৰ দি আছে গদ্দা কৰি দি আছে এই যে বাকী আৰু লোক আৰু ইয়াৰে সমাপ্ত কৰিছোঁ কাৰণ আপোনালোকক দেখাইখানে মোৰ বহুত বেয়া লাগিল যে বাকী যিয়ে নহওক যে মানুহটো না মানুহে বেয়া লাগিবই ইয়াতে বহুত ঘৰ আছে এতিয়া এটা কিবা হিন্দু মানুহৰ ঘৰ আছিল সেইবিলাকো উচ্ছেদ কৰিছে এটা হিন্দু মানুহৰ ঘৰ উচ্ছেদ কৰিছে ক'ব ভাষা নাই আৰু বাকী ইয়াৰে ব্লগখন সমাপ্ত কৰিছোঁ আৰু আহি আছে অতি সোনকালে নেক্সট ভিডিঅ'খন পাবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা বাই বাই জয় জুবিন দা